নমস্কাৰ বন্ধুসকল, আজি মই চেনেলটোত কেনেকৈ অতি সোনকালে ওজন বঢ়াব পাৰি তাকেই ক'ম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে। ওজন বৃদ্ধি হোৱা মানে যে শকত হোৱা বুজায় সেইটো নহয়। মেদবহুলতা আৰু শকত হোৱা দুয়োটা বস্তু বেলেগ। মই যি উপায় দিবলৈ গৈ আছোঁ তাৰ দ্বাৰা আপুনি শকত হ'ব নিশ্চয়, কিন্তু বহুতে ভাবে যে শকত হ'বলৈ হ'লে বেছিকৈ খাদ্য খাব লাগিব বা অনবৰতে খাই থাকিব লাগিব, কিন্তু তেনে কথা নহয়। শকত হ'বলৈ গৈ আপুনি বেছি খালে আপোনাৰ ফেটছ বাঢ়িব আৰু শেষত মেদবহুলতাৰ পৰা হ'ব লগা বিভিন্ন বেমাৰৰ শিকাৰ হ'ব। গতিকে মই কোৱা কথাখিনি যদি কৰে তেন্তে আপুনি নিশ্চয় ভাল ফল পাব। প্ৰথমে আপোনাৰ খাদ্যৰ তালিকাত কল আৰু গাখীৰ সংযোগ কৰক। ৰাতিপুৱা সোনকালে শুই উঠি অলপ ব্যায়াম কৰিব, নহ'লে খোজ কাঢ়িব। শুই উঠাৰ পাছত যিমান পাৰে গৰম পানী খাই ল'ব। গৰম পানী খাওঁতে সদায় বহি লৈ খাব। ব্যায়াম কৰাৰ পাছত এগিলাচ গাখীৰৰ লগত 2টা বা 3টা কল আৰু লগতে কেঁচা তিয়াই থোৱা বাদাম খাব। বহুতে ভাবে যে বাদাম আমি সদায় দেখি থকা বালিত ভাজি থোৱা বাদামটো, কিন্তু সেইটো বাদামৰ কথা মই কোৱা নাই। মই কৈছোঁ এলমণ্ডৰ কথা। কলত প্ৰচুৰ পৰিমাণে ফাইবাৰ, ভিটামিন আৰু প্ৰ'টিন থাকে আৰু ই ওজন বঢ়াবলৈ বহুত সহায় কৰে। এলমণ্ডত মেগনেছিয়াম, প্ৰচুৰ পৰিমাণে প্ৰ'টিন আৰু কপাৰ থাকে। দুপৰীয়া যেতিয়া খাদ্য খাব তেতিয়াই যিয়ে নেখাওক আপুনি লগত 3টা বা 2টা বইল কৰা আলু খাব লাগিব। আলুত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে আৰু আলুত থকা বহুত এনাৰ্জিও আপোনালোকে পাব। গতিকে ই বহুত বেছি ফলদায়ক। লগতে বইল কৰা কণী খালে আৰু বেছি লাভদায়ক হ'ব, কাৰণ কণীত বহুত বেছি পৰিমাণে প্ৰ'টিন থাকে। প্ৰ'টিনে আপোনাৰ মাংসপেশী বঢ়োৱাটো সহায় কৰে। আৰু এটা উপায় আছে, আপুনি দুপৰীয়া যি খাদ্য খাব তাক 3 বা 4 ভাগ কৰি ল'ব আৰু 1 ঘণ্টাৰ মূৰে মূৰে কমাই খাব। তেনে কৰিলে ওজন বৃদ্ধি হোৱাত সহায় হ'ব। ৰাতি আপুনি সদায় পাতল আহাৰ গ্ৰহণ কৰিব, কাৰণ ৰাতি হ'লে মানুহৰ ব্ৰেইনৰ লগতে গোটেই শৰীৰে আৰাম বিচাৰে। ৰাতিৰ খাদ্যত চালাড খাব আৰু পাৰিলে ভাত নাখাব। যিমান পাৰে তেলত ভজা খাদ্য যেনে চানা, চিৰা, পকৰি এইবোৰ নাখাব। এনে কৰিলে আপুনি অতি কম দিনৰ ভিতৰত শকত হ'ব আৰু সুস্বাস্থ্যৰ গৰাকী হ'ব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আগলৈও এনেকুৱা ভিডিঅ' মই আনি থাকিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই এণ্ড টেক কেয়াৰ।